है गाइस कुर्सी के बेटी बांध लीजिए क्योंकि अभी मौसम बिगड़ने वाला है। তো বন্ধুসকল আমি এই কথাখিনি কোৱাৰ কাৰণ কি আপোনালোকে হয়তো নাজানে। এই কথাখিনি কোৱাৰ মেইন কাৰণ হৈছে কি জানেনে আপোনালোকে, যে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিচেণ্টলি কৈ যোৱা ঘটনাটোৰ বিষয়ে আমি সকলোৱে অৱগত হয়। যে হয়তো আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী অলপ আগত বা অলপ ৰিচেণ্টলি কৈ যোৱা ঘটনাটো যে কি ক'লে যে বিদেশত ভ্ৰমণ কৰিব নালাগে এই এক বছৰৰ কাৰণে, আৰু এক বছৰৰ কাৰণে গ'ল্ড কিনিব মানা কৰিলে আৰু পেট্ৰল আৰু ডিজেলৰ খৰচ কম কৰিব ক'লে। কিহৰ কাৰণে ক'লে কি জানেনে, যে কিহৰ কাৰণে ক'লে যে আমাৰ ভাৰতবৰ্ষৰ পইচাৰ মূল্য নোহোৱা হৈ গৈছে, কিয়নো আমাৰ ভাৰতবৰ্ষৰ পইচা যেতিয়া গ'ল্ড আৰু পেট্ৰল আৰু ডিজেল কিনিবলৈ যায় তেতিয়া ডলাৰৰ ৰূপত পৰিণত কৰিব লাগে, আৰু সেইকাৰণে আমাৰ পইচাটোৰ মূল্য নোহোৱা হৈ যাবলৈ ধৰিছে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে যে আমাৰ ভাৰতবৰ্ষত পেট্ৰল আৰু ডিজেলৰ খৰচটো কম কৰি দিয়ক আৰু এক বছৰৰ কাৰণে গ'ল্ড বাই নকৰক। তে এইটো কোৱাৰ পিছত আমাৰ প্ৰধানমন্ত্ৰীয়ে ৰিচেণ্টলি হৈ যোৱা ঘটনা, সেইকাৰণে কি কম এইটো শুনি আপোনালোকে একেবাৰে আচৰিত হৈ যাব। সেইকাৰণেই মই কৈছো যে কুৰ্চি কে বেটি বান্ধ लीजिए क्योंकि अभी मौसम बिगड़ने वाला है। তো আমি এতে কি কম আপোনালোকে একেবাৰে আচৰিত হৈ যাব। সেইকাৰণে আমি ক'লো যে কুৰ্চি কে বেটি বান্ধ लीजिए अभी मौसम बिगड़ने वाला है। তো বন্ধুসকল আমাক ভাৰতবৰ্ষৰ জনসাধাৰণক সকলোকে পেট্ৰল আৰু ডিজেল খৰচ কৰিব মানা কৰিলে আৰু গ'ল্ড বাই কৰিব মানা কৰিলে, কিন্তু আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নিজে এতিয়া 5টা দেশত ভ্ৰমণ কৰিবলৈ ওলাইছে। এই যে ভ্ৰমণ কৰিব ওলাইছে 5টা দেশত, 5টা কাণ্ট্ৰিত ভ্ৰমণ কৰিব ওলাইছে। আমি আপোনালোকক 5টা কি কাণ্ট্ৰিত যাবলৈ ওলাইছে বা ভ্ৰমণ কৰিব ওলাইছে আমি স্ক্ৰীনত দি দিম, আৰু এইকেইটাত আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰাই ভ্ৰমণ যাত্ৰা আৰম্ভ কৰিছে। আৰু সেই আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আৰু জনসাধাৰণক, আমালোকক আৰু আমাৰ জনসাধাৰণক কৈ আছে যে পেট্ৰল খৰচ কম কৰক আৰু ডিজেল খৰচ কম কৰক আৰু গ'ল্ড বাই নকৰক, ট্ৰাভেল নকৰক। তো আমাক মানা কৰি আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যে এই 5টা কাণ্ট্ৰিত গৈ ভ্ৰমণ কৰিব প্লেনেৰে গাড়ীৰে, এইবিলাকত খৰচ নহয় নেকি? এইবিলাকত পেট্ৰল খৰচ, এইবিলাকত ডিজেল খৰচ নহয় নেকি বাৰু? আপোনালোকে কমন কৰি ক'ব। হয়তো আপোনালোকে গমেই নাপায় কোন কাণ্ট্ৰিত গৈ আছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এই 5টা কাণ্ট্ৰিত। হয়তো আপোনালোকৰ আকৌ কোনোবাই কৈছে যে এই যাত্ৰাটো, এই ভ্ৰমণটো, আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইটো আমাৰ ভাৰতবৰ্ষৰ বাবে কাৰ্যকৰী, কিয়নো কাৰণ কৈছে ভ্ৰমণ দেশৰ বাবে দৰকাৰ, কাৰণ ইয়াত বাণিজ্যিক, টেকনলজি আৰু আন্তৰ্জাতিক সংস্থাৰ কথাহে থাকে। এতিয়া আপোনালোকৰ মতামত কি? এই ভ্ৰমণ দেশৰ বাবে লাভজনক না এইটো কেৱল ৰাজনীতিক দেখুৱাহে? তো বন্ধুসকল আপোনালোকে কমন কৰি ক'ব।